যিসকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা হাতত লৈছো আৰু এইবাৰ আমি সিদ্ধান্ত লৈছো যে অহা 10 মেৰ পৰা যাৰ ঘৰতে ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ডখন দেখুৱালে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট হস্পিটালত বছৰি 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা পাব। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। বন্ধুসকল, আজি প্ৰথমটো খবৰ হৈছে 5 এপ্ৰিলত হিমন্ত বিশ্ব শৰ্মাৰ 5টা প্ৰতিশ্ৰুতি। 30 লাখ মহিলালৈ হিমন্ত চৰকাৰৰ ডাঙৰ ঘোষণা। প্ৰতিগৰাকী মহিলাকে 10,000কৈ টকা দিব চৰকাৰে। বেংক একাউণ্টত যোগে চৰকাৰে আগবঢ়াব এই ধন। 30 লাখ মহিলালৈ হিমন্ত চৰকাৰৰ ডাঙৰ ঘোষণা। প্ৰতিগৰাকী মহিলাকে 10,000কৈ টকা দিব চৰকাৰে। যুৱকসকলকো আত্মসংস্থাপনৰ বাবে চৰকাৰে দিব পুঁজি। কোনো ঋণ বা গেৰাণ্টি নোহোৱাকৈ এই ধন লাভ কৰিব। যুৱকসকলকো আত্মসংস্থাপনৰ বাবে চৰকাৰে দিব পুঁজি। 20 লাখৰ পৰা 27 লাখলৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনি। অহা বছৰ 27 লাখৰ পৰা 35 লাখ মহিলাক দিব অৰুণোদয় আঁচনি। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক ৰেচন কাৰ্ড দিব চৰকাৰে। ৰেচন কাৰ্ড দেখুৱালে পাব 5 লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰঙালী বিহুৰ পূৰ্বে লাখ লাখ খেপিনীলৈ ভাল খবৰ। প্ৰতিগৰাকী মহিলাকে 10,000কৈ টকা দিব চৰকাৰে। বেংক একাউণ্ট যোগে চৰকাৰে আগবঢ়াব এই ধন। ক্ষুদ্ৰ উদ্যোগ, কৃষি উদ্যোগ গঢ়ি তোলাৰ বাবে দিব এই ধন। প্ৰথম পৰ্যায়ত চৰকাৰে দিব 10,000 টকা। প্ৰতিগৰাকী মহিলাকে 10,000কৈ টকা দিব চৰকাৰে। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। এটা বেয়া খবৰ, ৰঙালী বিহুৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীয়ে নাপাব দৰমহা। ৰঙালী বিহুৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীয়ে নাপাব দৰমহা। 10 এপ্ৰিলৰ পাছতহে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব দৰমহা। কৰ্মচাৰীৰ দৰমহা পেঞ্চনৰ বিল আজিৰ পৰা গ্ৰহণ কৰিব কোষাগাৰসমূহে। এই বিলসমূহত অহা 10 এপ্ৰিলৰ পৰাহে অনুমোদন জনোৱা হ'ব। নতুন বিত্তীয় বৰ্ষৰ বাজেট গৃহীত হ'লেও বিলম্ব হ'ব পুঁজি আবণ্টন প্ৰক্ৰিয়া। ইয়াৰ পৰিপ্ৰেক্ষিতত 10 এপ্ৰিলৰ পাছতহে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা। ৰঙালী বিহুৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীয়ে নাপাব দৰমহা। 10 এপ্ৰিলৰ পাছতহে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব দৰমহা। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চুক্তিক লৈ বিধানসভাত কংগ্ৰেছ চৰকাৰৰ ভীষণ তৰ্কযুদ্ধ। কংগ্ৰেছৰ সদন ত্যাগ। অসম চুক্তিক লৈ বুধবাৰে অসম বিধানসভাত প্ৰশ্ন কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শইকীয়াৰ প্ৰশ্ন, অসম চুক্তিক লৈ বৰ্তমানৰ চৰকাৰখনে কি কৰিছে? অসম চুক্তিৰ 5 নং আৰু 6 নং দফা ৰূপায়ণৰ বাবে অসম চৰকাৰে কি কি পদক্ষেপ লৈছে? বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ বাবে অসম চুক্তি অনুসৰি গ্ৰহণ কৰা সময়সীমা পৰিৱৰ্তন কৰা হৈছে নেকি? 6 নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া সমিতিৰ পৰামৰ্শাৱলী কেতিয়া ৰূপায়ণ কৰিব? মৌখিক প্ৰশ্নৰ উত্তৰৰ পিছত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিভাগীয় মন্ত্ৰী অতুল বৰাই দোষাৰোপে কৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰক। অসম চুক্তি কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিল আৰু কংগ্ৰেছ চৰকাৰে অসম চুক্তি ৰূপায়ণ নকৰিলে বুলি সদনত মন্ত্ৰী অতুল বৰাই উত্তৰ দিবলৈ চেষ্টা কৰোঁতেই বিৰোধী কংগ্ৰেছৰ জাঙুৰ খাই উঠে। বিৰোধী কংগ্ৰেছৰ বিধায়কসকলে বৰ্তমানৰ চৰকাৰে কি পদক্ষেপ লৈছে বুলি প্ৰশ্ন কৰি সদন উত্তাল কৰি তোলে। বিভাগীয় মন্ত্ৰী অতুল বৰাই কয় যে বৰ্তমানৰ চৰকাৰে অসম চুক্তিৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে আৰু 6 নং দফা ৰূপায়ণৰ বাবে গঠন কৰা সমিতিৰ ৰিপৰ্টৰ ওপৰতো পৰ্যালোচনা কৰি থকা হৈছে। এই বিষয়ত কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন চিকদৰে প্ৰশ্ন কৰে, অসম চুক্তি কৰাৰ পিছত অসম গণ পৰিষদে অসমত দুবাৰ চৰকাৰ কৰিলে, এনেকৈ নকৰিলে এতিয়াও বিজেপিৰ সৈতে অসম গণ পৰিষদ 7 বছৰে চৰকাৰত আছে। কি কৰিছে অসম চুক্তি ৰূপায়ণৰ বাবে অসম গণ পৰিষদে? জাকিৰ হুছেইন চিকদৰৰ উত্তৰ দিলে অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰাই ক'লে, অসম চুক্তিৰ কথা কংগ্ৰেছে ক'লে এনে লাগে যেন ভূতৰ মুখত ৰাম নাম। সদনত অসম চুক্তিক লৈ বাক বিতৰ্কৰ পিছত প্ৰতিবাদ কৰি কংগ্ৰেছে শেষত প্ৰশ্নকালীন ঘণ্টাত। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ বিভিন্ন স্থানত নিশা প্ৰচণ্ড ধুমুহা বৰষুণ। এই ধুমুহাৰ ফলত ৰহা মৰিগাঁও অঞ্চলত বিস্তৰ ক্ষতিসাধন।
অসমৰ বিভিন্ন স্থানত মঙলবাৰে নিশা প্ৰচণ্ড ধুমুহা বৰষুণ হয়। ইয়াৰ ফলত ৰহা আৰু মৰিগাঁৱৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হয়। বিশেষকৈ ধুমুহাই ৰহাৰ বগৰীগুৰি অঞ্চলত যথেষ্ট ক্ষতিসাধন কৰে। বগৰীগুৰিত ধুমুহাৰ ফলত তামোল গছ, নাৰিকল গছ আদি মানুহৰ ঘৰৰ ওপৰত পৰাৰ ফলত কেইবাটাও বাসগৃহ বিস্তৰ ক্ষয়ক্ষতি হয়। ধুমুহাৰ ফলত কেইবাটাও বাসগৃহ ভাঙি পৰাৰ ফলত অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰষুণৰ মাজতে বগৰীগুৰি অঞ্চলৰ কেইবাটাও পৰিয়ালে উজাগৰি নিশা কটাবলগীয়া হৈছে। আনহাতে মৰিগাঁও চহৰৰ পূৰ্বাঞ্চলত ধুমুহাৰ তাণ্ডৱৰ ফলত এখন বিদ্যালয়ৰ বিধ্বস্ত ক্ষতিসাধন হয়। ঠাইখনৰ দন্দুৱা জাতীয় বিদ্যালয়ৰ টিন আদি ধুমুহাই উৰুৱাই নিয়ে। লগতে ধুমুহাৰ ফলত অঞ্চলটোৰ আন কেইবাখনো ঘৰ ভাঙি চুৰমাৰ হোৱাৰ উপৰিও গছ-গছনি ভাঙি বিদ্যুতৰ তাঁৰ ছিঙি সকলো বিধ্বস্ত হৈ পৰে। চ'তৰ মাহত প্ৰায় প্ৰতিটো নিশাই এনেদৰে ধুমুহাৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী মহানগৰীত IPL খেলৰ জ্বৰ, বতৰৰ আগজাননীয়ে সৃষ্টি কৰিছে উদ্বিগ্নতা। 24 ঘণ্টাৰ ভিতৰত বৰাক উপত্যকাত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত IPL খেলৰ জ্বৰ। সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব এই খেল। খেলৰ বাবে সকলো সাজু ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছ। ইয়াৰ মাজতে আছে ৰাজস্থান ৰয়েলছৰ হৈ খেলিবলগীয়া অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ। গতিকে স্বাভাৱিকতে গুৱাহাটী খেলখনে বিশেষ গুৰুত্ব লাভ কৰিছে অসমত। কিন্তু এইখিনিতে আছে এটা উদ্বিগ্নতা খবৰ। খেলৰ মাজতে বিধি পথালি দিব পাৰে বৰুণ দেৱতাই। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে সদৰি কৰা বতৰৰ আগজাননী অনুসৰি অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ কিছু ঠাইত পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ উপৰিও ঘণ্টাত 30 বা 40 কিলোমিটাৰ গতিবেগত ধুমুহা বলাৰ সম্ভাৱনা আছে। তদুপৰিও অহা 24 ঘণ্টাৰ ভিতৰত বৰাক উপত্যকাত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞানীয়ে। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ। বৰপেটা ৰোডত বিধ্বংসী অগ্নিকাণ্ড। থাপনাৰ চাকিয়ে হ'ল কাল, জুইত জাহ গ'ল দুটাকৈ বাসগৃহ। বৰপেটা ৰোডত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বৰপেটা ৰোডৰ বেহাৰবাৰীৰ প্ৰতাপ মণ্ডলৰ ঘৰত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডটো। অগ্নিকাণ্ডটোৰ ফলত দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জানিব পৰা মতে সন্ধিয়া গৃহস্থই থাপনাত ধূপ চাকি দি বাহিৰলৈ ওলাই গৈছিল আৰু ঘৰৰ ভিতৰত দিয়া থাপনাৰ চাকিৰ পৰা জুইৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডটোৰ ফলত দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰো বিস্ফোৰণ হয়। পিছত স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ চেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ ফলত প্ৰায় 7 লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষয়ক্ষতি হয়। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত কিয় বন্ধ হ'ল ৰঙা বাছ? উত্তৰ দিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ এই তথ্য। আয়তকৈ দুগুণ ব্যয় অসম ৰাজ্যিক পৰিবহণ নিগমত। এবছৰত মেৰামতিত 5 কোটি টকা ব্যয়। পিছে চলাচলৰ উপযোগী নহ'ল 3 শতাধিক বাছ। অসম ৰাজ্যিক পৰিবহণ নিগমে নিকিনে আৰু নচলাই ৰঙা বাছ। ৰঙা বাছ কিনা আৰু চলোৱাত বন্ধ অসম ৰাজ্যিক পৰিবহণ নিগমত। 2023 আৰু 24 বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰিছিল বিত্তমন্ত্ৰী অজন্তা নেওগে। পিছে বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত কিয় বন্ধ হ'ল ৰঙা বাছ কিনা আৰু চলোৱা? তাৰ বাবে চাওক এই তথ্য। ভালদৰে চাওক পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদনৰ মজিয়াত দাখিল কৰা 2021 আৰু 22 বৰ্ষৰ বিভাগীয় আয় ব্যয় হিচাপ। 2021-22 বৰ্ষত পৰিবহণ নিগমত মুঠ আয় 80,19,67,324 টকা। বিপৰীতে পৰিবহণ নিগমত বছৰি মুঠ ব্যয় 1,83,73,8,437 টকা, য'ত এটা বছৰত বাহন মেৰামতিৰ মুঠ ব্যয় 5,07,07,37 টকা, যি বৃহৎ ধনৰাশি ব্যয়ৰ পাছতো অসম ৰাজ্যিক পৰিবহণ নিগমত আজিলৈ চলাচলৰ উপযোগী হৈ নুঠিল 321খন বাছ। উল্লেখ্য যে অসমৰ ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত ৰাজ্যিক পৰিচালিত মুঠ 615খন বাছ। এই বাছসমূহ পৰিচালিত কৰিবলৈ ৰাজ্যত নিগমৰ অধীনত নিয়োজিত মুঠ বিষয়া কৰ্মচাৰীৰ সংখ্যা 3039 গৰাকী। অৰ্থাৎ অসম ৰাজ্যিক পৰিবহণ নিগমত একোখন বাছ চলাবলৈ নিগমৰ অধীনত নিযোগ গঢ়ে 5 গৰাকীকৈ বিষয়া কৰ্মচাৰী, য'ত বছৰি নিয়োজিত মুঠ বিষয়া কৰ্মচাৰীৰ বাবদ ব্যয় কৰা মুঠ ধনৰ পৰিমাণ প্ৰায় 80 কোটি। এতিয়া প্ৰশ্ন হয়, বছৰি 80 কোটি টকা লোকচানত চলা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰঙা বাছ কিনা আৰু চলোৱা বন্ধ কৰাটো মন্ত্ৰী অজন্তা নেওগৰ সিদ্ধান্ত সঠিক নে?